হয় কাণত ধৰিবি হয় পিটন খাবি কাণত ধৰি যাবগে মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম তোমাৰ নামটো জ্যোতিষ্মান নি না ভাস্কৰ ভাস্কৰ তুমি কেলৈ উঠিছা আৰু আমাৰ একেলগৰ একেলগে গম পাইছোঁ তুমি গৈ থাকা মোৰ অলপ কথা শুন না তই মোৰ ভাইটিক দম দিছিলি বোলে শুনিছিলোঁ মই মই আজি আহিছোঁ এই ডিগবৈ কলেজৰ হাঁহি নিদিবি ডিগবৈ কলেজৰ হয় মই ডিগবৈৰ হয় গম পাওঁ তই মোৰ ভাইটিক তই কলেজত দম দিছিলি বোলে ন মোৰ ভাইটি 11ৰ হয় তহঁতৰ কলেজৰ ডিগবৈ বুলি কয় চিনি পাওঁ পাহৰিলে নিদান্ত দম দি পাহৰি গৈছোঁ নহয় দম নাই দিয়া মই কেলৈ দম তই দিছিলি সঁচাকৈ মই এক ছেকেণ্ড হেল্ল' অঁ তহঁতি আহি যা ঐ ই আছিলে নৈ হয় নহয় মই নহয় কি কওঁ ইয়াত মাৰোনে কি ইয়াতে হাঁহি নাথাকিবি ভালটো নকৰিবি আঁতৰ এইবিলাক তই মাৰিছিল নাই এই নহয় মই সঁচা কথা ক সঁচাকৈ পৰহি মাৰিছোঁ আৰু আমাক কৈছে নহয় চা মই দিম ফটো দেখাইছে ৰ চা মোৰ লগত ঢেৰ আছে তহঁতৰ গোটেই কলেজৰ ল'ৰা ছোৱালী উঠি আহিলেও মোক একো কৰিব নোৱাৰে হ'ল তই কোৱা মাৰিছিল নে নাই মই নাই মই তই মাৰিছিলি কিন্তু তোৰ ফটো দিছে মোক ভাইটিয়ে নহয় চা তোক মই অকণে একো নকওঁ তই ভালকৈ গুচি যাবি তই কাণত ধৰ যা কাণত ধৰিবি নে পিটন খাবি কোনোবা এটা চুজ কৰ যাব নোৱাৰ এবাৰ পলাব নোৱাৰ কোনোবা এটা কৰ হয় কাণত ধৰিবি হয় পিটন খাবি কাণত ধৰি যাবগে হা কাণত ধৰি যাবগে কাণত ধৰি যাগে তেনেকৈ কাণত ধৰি নি ভালকৈ ধৰ এনেকৈ এইফালে অঁ ভাইটিক দম দিবি নি নিদিয় ন যা হাত নমা তোমাৰ ওচৰত ফণী হ'ব নেকি দিয়াচোন চুলি বেয়া হৈ গ'ল মানে এইফালে আহি ল ফোনটো ধৰাচোন থেংক ইউ দেই জানো বাবা ইউজ কৰোঁ নেকি আকৌ ধুই দিব লাগিব লৈ যাম মই ধুই দিব হেৰি হ'ব নি RC হ'ব নি এই তোমাৰ ফোন কেমেৰাটো উলিয়াই দিয়াচোন তোমাৰটো উলিয়াই দিয়া না উলিয়াই দিয়া ফোন ভাল লাগিছে নে বাৰু চুলিটো বেয়া লাগিছে ন চুলি মানে কি হ'ল নাপিত তাৰ ওচৰত কাটি দিলোঁ ভুলতে বেয়াকৈ কাটি দিলে মানে বেয়া হৈ গৈছে কিবা লগাব লাগিব অলপ মানে সাৰ গোবৰ দিব লাগিব থেংক ইউ দেই এনেই ছোৱালী পঠিব নাই বাৰু মোলৈ আজি ক্ষীণ আছে ক্ষীণ ল'ৰা পচন্দ নকৰে ন মানে এইটোৱে ডাঙৰ সেইটোতো বেয়া এইটোৱে ডাঙৰ ষ্ট্ৰং আহিলেহে গম পাব ষ্ট্ৰং হয় নহয় ঠিক আছে বন্ধু দিয়া অকণমান এইফালে ওলাই লওঁ মোক বেলেগ ধৰণকৈ হৈ আছে আকৌ দেই দি দিছা বেলেগ দিলদাৰ বন্ধ কৰি আকৌ বেলেগ দিলদাৰ বন্ধ কৰি তোমাৰতো বহুত বেলেগ দিলদাৰ বন্ধ নামটো কি তোমাৰ সঞ্জু কি নামটো সঞ্জয় মুইখিনি মোক দি দিছা মুইখিনি ৱেট আছে বে পৰি গৈছে তলত টেষ্টটো কৈছা নে টেষ্টটো এনেই আমাৰ ঘৰৰ ফালে মুইখিনি মানে কি হয় না পৰি গুচি যায় তললৈ টেষ্টটো কৈছা মানে উৰি গুচি যায় চা হৈ যাব টেষ্ট কৰিছা টেষ্ট কৰিছা এই দিয়াৰ কাৰণে টেষ্টটো বাঢ়ি গ'ল বে মানে তই নামটো কি দেখা সঞ্জয় ক'ত থাকা এই মুইখিনি যে আমাক খোজাৰ লগালগ দি দিলা কেলৈ কিহৰ কাৰণে দিলা এতিয়া ভাবিছা মই দিয়ে ভুল কৰি দিব কিবা এটা ভুল কৰি এনেকৈ পিন্ধি থাকিলে তুমি দিলাহেঁতেন দিলাহেঁতেন ভাবিছা দিলা কেলে দিলোঁ বাৰু মই কিনি আনিলোঁ ইয়াক কেলে দি দিলোঁ বাৰু মই খাবলৈ আনিছিলোঁ এই লগৰকেইটাৰ কাৰণে আনিছিলোঁ মই কেলে দিলোঁ সিহঁতক
তুমি ভাবিছা দে মোক এইটো কালে আনিছিলা তুমি নিজে খাবলৈ দুটা আনিছা তুমি নিশ্চয় ইমান খোৱা ময়ো খাওঁ কিন্তু মই অকণ নহ'লে তুমি একে হয় নাই তুমিও খোৱা কিন্তু অকণ নোখোৱা কি খাবলৈ বেয়া কৈ দে শকত হ'ব কৈ দে তই ভিটামিনটো যে খাই আছ সেইটো কৈ দে এতিয়া তই যোনটো খাই আছ ভিটামিন এটা খাব লাগিব তুমি গম পাইছা নাই তই কৈ দে সেইটো কৈ দিলে বেয়া হয় একো নাই কৈ দে বনাব ওলাই আছ বডিটো বনাব লাগে কিবা এটা কোৱা আকৌ ইমান খোৱা বোৱাত ৰেডি হৈ আজি পূৰা খোৱাত বিজি বেয়া খাইছে তাৰমানে একো চোৱা নাই এইফালে খাইছে এইফালে চাইছে এইফালে খাইছে এইফালে চাই বেয়া লাগিব তোমালোকৰ পৰা ইমান দিলা মানে ডাইৰেক্ট দি দিলে খাই ভাল লাগিলে ডাইৰেক্ট দিছে খাওঁ ভালেই হ'ল অকল পাই গ'ল ভয় খালি নাই লাগিছিলে অলপ কেলে লাগিছিলে আপুনি মানুহে মানুহলৈ ভয় কৰে নি মই তোমাক ধেমালিয়ে কৰিছিলোঁ ভাইটি একো নাই ভয় নাখাবা মই তোমাক ধেমালি কৰিছিলোঁ মই প্ৰেংক ভিডিঅ' এটা শ্বুট কৰি আছিলোঁ সেইটো কেমেৰাটো এটা দিয়া আৰু বেয়া নাপাবা মোৰ ইউটিউবত ভূত জলকীয়া বুলি চেনেল এটা আছে VUT অ'কে চাবা ভিডিঅ'টো আপলোড হ'ব অকণমানো বেয়া পাব নালাগে কাৰণ আমি ধেমালিৰ কাৰণে কৰিছিলোঁ তুমি বেয়া পালা নি তুমি অকণমান ভয় খাব পৰা আমি এইটো গাইজ ধেমালিৰ কাৰণে বনাইছিলোঁ কোনেও যাতে বেয়াকৈ নল'ব কোনেও বেয়াকৈ কমেণ্ট নিদিব হয় নাই তোমাৰ একো আপত্তি আছে নি ভিডিঅ'টো আপলোড কৰা নাই 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 ন আপত্তি নাই ভূত জলকীয়া উলিয়াইছা বেয়া নাপাবা যোৱা